নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ ঘোষণা ওলাই আহিছে যে প্ৰতিজনে পাব 15,000 টকা, মানে 14,492.75 টকাকৈ পাব। ইয়াতে এই বাতৰিত উল্লেখ কৰিছে যে চাওক, প্ৰধানমন্ত্ৰীৰ 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ 138 কোটি ভাৰতীয়ক ভগালে প্ৰতিজনে পাব 14,492.75 টকাকৈ। ইয়াতে সবিশেষ এই নিউজটোত কি কৈছে চাওক। ভাৰতৰ এতিয়া জনসংখ্যা কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা আছিল প্ৰায় 121 কোটি। সাধাৰণতে আমি কওঁ ভাৰতৰ জনসংখ্যা 130 কোটি বুলি। কৰোনা ভাইৰাছৰ বাবে সমগ্ৰ দেশবাসী আজি প্ৰতিবিম্বিত হৈছে। কোনোবাই যদি কৰ্মসংস্থাপন হেৰুৱাইছে, আন কাৰোবাৰ জীৱন জীৱিকা বন্ধ হৈ পৰিছে। কৰোনা ভাইৰাছৰ এই পৰিস্থিতিত দেশবাসীক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে 20 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে মোদীয়ে ঘোষণা কৰা এই 20 লাখ কোটি টকীয়া পেকেজৰ বাবে ধন ক'ৰ পৰা আহিব সেয়া অৱশ্যে আমাৰ দৰে সাধাৰণ লোকৰ বাবে সাঁথৰ। ৰিজাৰ্ভ বেংকেও ইতিমধ্যে বেংকসমূহলৈ জাৰি কৰিছে বিশেষ নিৰ্দেশ। ঋণ ল'ব বিচৰাসকলৰ বাবে হয়তো ব্যৱস্থা কৰা হ'ব পৰ্যাপ্ত ঋণৰ। বিশ্বৰ আন দেশবোৰে ডিজিপি 15-16% কৰোনা ভাইৰাছৰ এই সংকটৰ সময়ত উদ্ধাৰ নিমিত্তে পেকেজ ঘোষণা কৰিছে। জাৰ্মানীয়েও এই ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ। অৰ্থশাস্ত্ৰৰ এই জটিল কথাবোৰ আমি সাধাৰণ মানুহে বুজি নাপাওঁ। প্ৰধানমন্ত্ৰীৰ ঘোষণাই আমাক আশাবাদী কৰিছে। 20 লাখ কোটি টকাৰ পেকেজ কম কথা নহয়, কিন্তু বাস্তৱত এই পেকেজে কাৰ কি উপকাৰ সাধে সেয়ে জানিবলৈ আমি অপেক্ষা কৰিব লাগিব। কৰা বা সপোন দেখাত কাৰো সাধা নাই। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছত আপুনি আন এটা লক্ষ্য কৰিছেনে? যদি 130 কোটি মানুহৰ মাজত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা 20 লাখ কোটি টকা ভগাই দিয়া হয়, তেনেহ'লে কিমান টকাকৈ পৰিব গাই প্ৰতি? এই অংক আপুনি যদি কৰিছে তেনেহ'লে দেখিব 130 কোটি ভাৰতৰ জনসংখ্যা বুলি ধৰিলে এজন লোকৰ বিপৰীতে হ'বগৈ 15,384.61 টকা। অৰ্থাৎ এজন ভাৰতীয়ই লাভ কৰিব এই পেকেজৰ পৰা 15,000 টকা। এয়া অৱশ্য 15 লাখ বুলি ভুল নকৰিব, 15,000হে। অৱশ্যে এই ধন এনেদৰে গাই প্ৰতি ভগাই দিয়া নহয়। তথাপিও এখন বাস্তৱ ছবি আৰু এই বৃহৎ পৰিমাণৰ ধনৰ পেকেজৰ প্ৰভাৱ ভাৰতীয় এজনৰ গাই প্ৰতি কিমানকৈ পৰিব তাৰ এটা হিচাপহে এয়া। লোকপিয়ল নহ'লেও ভাৰতৰ 2020 চনৰ জনসংখ্যা হৈছেগৈ 138 কোটি। যদি 138 কোটি ভাৰতীয়ৰ মাজত এই ধন ভগাই দিয়া হয়, তেনেহ'লে প্ৰতিজন ভাৰতীয়ৰ বিপৰীতে এই পেকেজৰ পৰা লাভ কৰা ধনৰ পৰিমাণ হ'বগৈ 14,492.75 টকা। অংকত সেইদৰে ভাল লগা কথা, কিন্তু বাস্তৱত ভাবকচোন 15,000 টকাৰে এই সংকটৰ মুহূৰ্তত ভাৰতবাসীৰ বাবে কি হ'ব পাৰে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা মতে আত্মনিৰ্ভৰশীল অভিযানৰ অংশ হিচাপে বুধবাৰে এই পেকেজৰ বিশেষ বিত্তমন্ত্ৰী ঘোষণা কৰিব। কৰোনা ভাইৰাছৰ এই জটিল সন্ধিক্ষণত প্ৰধানমন্ত্ৰীয়ে আশা দি গ'ল। আৰু আপুনিও যদি এই হিচাপৰ অংকৰে তেনেহ'লে ওলাব সেইবোৰৰ উত্তৰ। তো বন্ধু-বান্ধৱীসকল চাওক, ইয়াতে সবিশেষ জনাই দিছে যে মানে কি হয়, এই যোনটো 20 লাখ কোটি টকা পেকেজ আছে, এই পেকেজটো 138 কোটি ভাৰতীয়ক ভগাই দিলে প্ৰতিজনে কিমানকৈ পাব, ইয়াত এটা মুঠ গণনাহে। তো বন্ধু-বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'। যদি সেই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।